তো হেল্ল' গাইজ, তো ৱেলকাম টু মাই ইউটিউব চেনেল। তো আপোনালোক কেনে আছা? মই বাৰু ভালে আছোঁ। তো আমি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। তো আমি যাই আছোঁ গোৱালপাৰাৰ ভিতৰত আটাইতকৈ ডাঙৰ বিল। তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ। তো গাইজ, এয়া শনিবাৰ বজাৰ হয়, ইয়াতে শনিবাৰে। তো আমি এইবাৰ ইয়াতে বাইক দোকানত তেল ভৰাম, তেল ভৰাই যাই থাকিম। তো চাই থাকিব আপোনালোকে। তো আমি এইবাৰ তেল চেল ভৰাই তো যাই আছোঁ আমি গোৱালপাৰাৰ ভিতৰত আটাইতকৈ ডাঙৰ বিল। তো চাই থাকিব বিলখন কেনেকুৱা হয়। তো যাই আছোঁ। আজি মানে গাইজ বহুত পানী পৰি আছে, মানে দিগদাৰ হৈ আছে। তথাপিও মানে ভিডিঅ' শ্বুট কৰা বাদ দিয়া নাই। তো চাই থাকিব, বহুত কষ্ট কৰি ভিডিঅ' আপলোড কৰি আছোঁ। তো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো ভাল লাগিলে। তো থেংক ইউ, চাই থাকিব। তো দোস্ত, আমাৰ ফালত ডাৱৰীয়া বতৰৰ ভিউ চাওক। তো এয়া এইবাৰ চিলফটা মিল বহিছে এইফালে। কি ইয়াৰ নাম কোনে কোনে জানে কমেণ্ট কৰি জনাব গাইজ। তো ভিডিঅ'টো চাই থাকিব শেষলৈ। তো গাইজ, এয়া পূজা লাগি গৈছে, আবি বটাব লাগিব। তো এয়া মঙলবাৰে বজাৰ। ইয়াত মঙলবাৰে বজাৰ হয়, জেগাখিনিৰ নাম বালিজানা। তো আহি যাব গাইজ, বজাৰ কৰিব ইয়াতে। বহুত ডাঙৰ বজাৰ। তো গাইজ, এয়া হ'ল আগিয়া। ইয়াতো দুৰ্গা পূজা হয়। তো আহি যাব গাইজ, কোনো দেৰি নাই। পূজা লাগি গৈছে। দুৰ্গা পূজা কাষতে আহি পাল। কোনে কোনে কাপোৰ চাপোৰ ল'ল কমেণ্ট কৰি জনাব দে গাইজ। আৰু কোনখন বিশালৰ পৰা লৈছে কমেণ্ট কৰি জনাব, ময়ো যাম তাতে ল'বা। তো দোস্ত, আমি আহি পালোঁ উৰ্পদ বিল। এই যিখন বিল আছে নহয়, এই বিলখনত মানে ইমান ডাঙৰ, একদিনত মানে ঘূৰি শেষ কৰিব নোৱাৰি, ইমান ডাঙৰ। এই বিলখন আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ভিতৰত চবচে ডাঙৰ বিল। তো এই মোটামুটি এই বিলখন একদিনততো মানে ঘূৰি শেষ কৰা নাযায়েই। তো চাই থাকিব। আৰু পাৰ্কিং এৰিয়াও আছে। তো চাই থাকিব, আমি পাৰ্কিং এৰিয়াবিলাকতো যাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ পূৰা শেষলৈকে চাই থাকিব। তো চাওক গাইজ, ইমান ডাঙৰ বিল। একদিনত আৰু কি ক'ম, ইয়াত খোজকাঢ়ি ঘূৰিলে 2 দিনো লাগিব বা ইমান ডাঙৰ বিল এখন এৰিয়া। কোনে কোনে এই বিলখনত আহিছে কমেণ্ট কৰি জনাব। মানে আজি পানী পৰি আছে না, কেমেৰাৰ কোৱালিটিটো ইমান মানে ভাল নহয়। তথাপিও যিমান দেখাব পাৰিছোঁ আৰু দেখাই আছোঁ। তো চাই থাকিব। এয়া আমি এইফালে যাম। তো এইবিলাক দেখিছে নহয়, দেখা পোৱা নাই চাগে, কেমেৰাৰ কোৱালিটি ইমান ভাল নহয়। তো সেইফালে এটা পাৰ্কিং এৰিয়া আছে, মানে বিলৰ মাজত ঘৰ আছে। তো তাতে কিজান আমি যাব নোৱাৰিম। তথাপিও আৰু আছে পাৰ্কিং এৰিয়া, তাতে যাম। তো চাই থাকিব যাবৰ কাৰণে কি কৰিব লাগে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ পূৰা শেষলৈকে চাব। ইয়াতে মানে বহুত
চৰাই চিৰিকটি থাকে আৰু তো বহুত মানুহ মাছো মাৰে ইয়াতে নাৱেদি হাতেদি তো চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ মানে এই এটা ঘৰ আছে তাতে মানে থাকে না উৰ্পদ বিলৰ ভিউটো মানে ভালকৈ ল'ব পাৰি আমি বৰ্তমান তাতে নাযাওঁ আমি বেলেগ জেগাত যাম তো চাই থাকিব তাতে যাই আছোঁ আৰু এই বিলখনত মানুহে বহুতো পিকনিক স্পটো আছে পিকনিক খাব আহে তো এতিয়া নাহে বাৰু এই পিকনিক খাব আহিব আৰু কেইদিনমান পিছত তো ইয়াতে মানে মজা মানে কি ক'ম আৰু বহুত ডাঙৰ বিল তো বহুত জেগাৰ পৰা ইয়াতে পিকনিক খাব আহে আমিও একবাৰ আহিছোঁ পিকনিক খাব তো কোনে কোনে আৰু ইয়াতে পিকনিক চিকনিক খাব আহিব চাই আহি যাব গাইছ তো ভালকৈ দেখাই আছোঁ চাই থাকিব মানে যিমান দূৰ চকু যায় মানে গোটেই বিল দেখা পাই আছোঁ গাইছ মানে আৰু এনেকা চকুতে নপৰে আৰু এনেকা ডাঙৰ বিল কিহৰ ট্ৰেইন লগাই আছে ওইটা কিহৰ ট্ৰেইন লগাই আছে আৰু এই এটা ইয়াতে পুখুৰী কি কৰি আছে তাৰে ট্ৰেইন এইটো লগাই আছে তো এই পুখুৰীটো ভালকৈ বনাব আৰু তাৰ লগতে এই পুখুৰীটোৰো এই উৰ্পদ বিলখনৰো কিছুমান মানে আৰু বনোৱা বাকী আছে তো সেইবোৰো বনাব তো ৰাস্তাটা পুৰা গোলকীটা পাৰি দিছে মানে ভাল আৰু বাইক চাইক চলাবা তো চাই থাকিব আমি আৰু যাম মানে আজি গোটেই উৰ্পদ বিলখন গোটেই ৰাউণ্ড দিম তো শেষ কৰিব পাৰা নাই চাই থাকিব গাইজ ইয়াতে এজন মানুহে মাছ মাৰি আছে চাব গাইছে এইজন মানুহ পানীত নামি মাছ মাৰি আছে আৰু এইবিলাক নাও এই যে পানীত মাছ মাৰি আছে এইজন এই মানে বতৰটা ইমান মানে পানী পৰি আছে তথাপিও মানুহ মাছ মাৰা এৰা নাই দেই গাইজ তো ইমান কষ্ট কৰি আছে এই ঠাণ্ডাত আমি মানে থাকিব নোৱাৰা হৈছোঁ তথাপিও মানে মাছ মাৰা এৰি দিয়া নাই তো আৰু বহুতো আছে মানুহ মাছ মাৰি এইবিলাক নাৱত বহুতো আছে মানে এইবিলাক নাও ইয়াতে মানে উঠি মানুহে মাছ মাৰিব যায় মাজল তো ইয়াতে কেইখনমান আছে আৰু বাকীবোৰ নাও লৈ মাছ মাৰিব গৈছে আপোনালোকে দেখা নাপাই আছে চাগে আমি মানে মোৰ কেমেৰাৰ কোৱালিটি ইমান ভাল নহয়তো আৰু এই যে দেখিছে না গাইছ জুম কৰি দেখাই আছোঁ ইয়াতে মানে মানুহ চানুহ উঠিব পাৰে ৰ'ব গাইছ এই যে গাইছ দেখিছা নহয় ইয়াতে মানে মানুহ চানুহ যাব পাৰে টিকেট লাগে ইয়াতে যাব পাৰে আৰু
এই এটা আছে টিকেট লোৱা, তো ইয়াতেও মানে মানুহ যায় আৰু ইয়াতেও যায় মানে মানুহ এনেই টিকেট লৈ আহে না। আজি সোমাব পাৰিম না নাই চেষ্টা কৰিম আপোনালোকক দেখাবৰ কাৰণে। ইয়াতে মানে যায় আৰু তো গাইছ এনেকুৱা বাইক মানে স্কুটি আজিকালি দেখাই নাপাওঁ, দেখা নাপাওঁ। 1500 শতিকাৰে বাইক এইগিলক। তো গাইছ কোনে কোনে এইগিলাক স্কুটি দেখা পায় কমেণ্ট কৰি জনাব। এই দেখিছে নহয়, এইফালে এই ঘৰটোত মানে 10 টকাকৈ টিকেট লাগে তাতে সোমাবৰ কাৰণে। বাৰু নোসোমাম, ইয়াতে বহুত জৰা জৰা আহিছে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আহিব। তো গাইছ ইয়াতে মানে মানুহ চানুহ আহে বহে ইয়াতে টোল ডাইনিং মানে ইয়াতে খালে চাহ ইমান চব খাব পাৰে। আৰু সেইফালে দেখিছে নহয় তাতেও মানে নাও দি যাব লাগে আৰু এইবিলাক নাও। আজি মানে মানুহ নাই ইয়াতে নাও চলা নাই মানে। আৰু এনেকুৱা ঘৰে আৰু 4টা আছে মানে, এই এটা আৰু বাকী 3টা আছে এইফালে। মানে এইবিলাক আমাৰ কাৰণে নহয় আৰু মোৰ লগে আছে কলেন, এইবিলাক আমাৰ কাৰণে নহয় আৰু এইবিলাক যাৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড তাহাঁতৰ কাৰণে জাগা। তো আহিছে বহুত এনেকুৱা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আহিছে। তো ইমান মানে ক'ব লাজ লাগে তাতে আৰু যাব লাজ লাগে, তথাপি আহিছোঁ আপোনালোকক দেখাবৰ কাৰণে। চাই থাকিব। তো হেল্ল' গাইছ, আমি মানে উৎপত বিলৰ পৰা আহিলোঁ পটাপট, কাৰণ আমাক তাতে থাকি থাকি লাজ লগা হৈ গৈছে। কাৰণ সেইবিলাক জেগা হ'ল মানে জৰা মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ জেগা, মানে বহুত পাৰ্কিঙৰ নিচিনা জেগা, পাৰ্কিং এৰিয়া এতিয়া হয়। তো যাৰ গাৰ্লফ্ৰেণ্ড আছে সিহঁতে আহিব, পূৰা এনজয় কৰিব পাৰিব। তো এইটো আমাৰ জেগা নহয়, তাৰ কাৰণে আমাক লাজ লগাৰ কাৰণে আমি আহিলোঁ। তো ইয়াত মানে পূৰা বল চল পূৰা খেলি আছে, পূৰা মানে খেলিছে আৰু বল। তো এইবাৰ আমি ঘৰৰ ফালে যাই আছোঁ, ঘৰত যামগৈ এইবাৰ, বেছি দেৰি নকৰোঁ আৰু, কাৰণ যাই আমাকো বল খেলিব লাগিব। তো চাই থাকিব আৰু আগলৈ কি হয়, আগে হোতা হে কিয়া, তো চাই থাকিব। মানে ইয়াতো বানাব ৰাস্তা, মানে এইবিলাক চব ঠিক কৰিব। আগত ইয়াতে এটা ব্ৰিজ দিব, মানে এতিয়া ব্ৰিজ দিব, অভাৰ ব্ৰিজ মানে এতিয়া দিব। আৰু এইবিলাক মানে থৈছে আৰু কিবা বক্স টক্স দিব কাৰণে এইবিলাক থৈ দিছে। তো চাই থাকিব। ইয়াতে মানে ওপৰেদি অভাৰ ব্ৰিজ হ'ব, মানে ইয়াৰে এই এটা বনাইছে অভাৰ ব্ৰিজৰ লগা, মানে বক্স টাইপৰ এনে বনাই থৈছে, কাৰণ ইয়াৰ পৰা মানে অভাৰ ব্ৰিজ যাব, গাড়ী চাড়ী যোৱাত সুবিধা হ'ব অভাৰ ব্ৰিজ হ'লে। আমাৰ এয়া অজগৰ স্কুল, চাই থাকিব। মানে ইফালে গোটেই ঝাৰবাৰী, ইফালে গোটেই ঝাৰবাৰী, মানে ইয়াতে আৰু হাতী চাতী আছে কিবা ভিতৰত,
থাকে আৰু এইবিলাক মানে গোটেই ধাৰবাৰী মানে যিমান দূৰ যোৱা না কিয় গোটেই ধাৰবাৰী এইবিলাক। তো এইফালে লাইনৰ কণ্ট্ৰল আছে, ইয়াৰ পৰা মানে জেগাই জেগাই লাইন চাপ্লাই হয়, তো কণ্ট্ৰলটা ইয়াতে আছে, তো চাই থাকিব। তো হেল্ল' গাইজ, ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, এইখিনিতে সামৰি মাৰিলোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো আপোনাৰ তাতে প্ৰথম চাবৰ কাৰণে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু এই ভিডিঅ'টো যোনে যোনে নতুন চাই আছা তো প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। তো থেংক ইউ।